ধুনীয়া লাগিছে নহয় জানো কাজু চিকেন মছলা ৰেডি নমস্কাৰ মই মৌচুমীয়ে মোৰ নতুন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে বহুত বহুত স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে মোৰ এই চেনেলটোৰ যোগেদি কিছুমান ডেইলি ব্লগ আপোনালোকৰ আগলৈ আগবঢ়াম গতিকে প্লিজ আপোনালোকে মোৰ চেনেলটো লাইক কৰিব কমেন্ট কৰি জনাব কেনেকুৱা পাইছে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব যাতে আহিব লগা ভিডিঅ' নটিফিকেশন বিলাক আপোনালোকে সময়মতে পাই থাকে তেন্তে বেছি কথা নকওঁ বলকচোন আজি ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াওঁ ভিডিঅ' মানে এতিয়া মই কিচেনত যাম আৰু এটা চিকেনৰ ৰেচিপি আপোনালোকৰ আগত আগবঢ়াম আৰু সেই চিকেনৰ ৰেচিপিটো হৈছে কাজু চিকেন মছলা গতিকে বলকচোন আপোনালোকক মোৰ একেবাৰে কিচেনলৈকে লৈ যাওঁ কিচেনত যোৱাৰ আগতে আপোনালোকক মই কেইটামান বস্তু দেখাবলৈ বিচাৰিছো যিকিটা নেকি মই বনাইছিলো ওয়েষ্ট মেটেৰিয়েল দি এয়া চাওক এয়া এটা সসৰ বটল হয় আৰু এইটো মই প্লান্টাৰ হিচাপে ইউজ কৰিছো আৰু এই সসৰ বটলটো মই ব্ল্যাক কালাৰ কৰি প্লাই ইয়াত ফেব্ৰিক কালাৰ দি পেইন্ট কৰি দিছো আৰু এইটো তেনেকৈ এইটো এটা আইসক্ৰীম অনা পট আছিল এইটোটো মই ফেব্ৰিক দি অলপ এনেকৈ পেইন্ট কৰি দিছো আৰু প্লান্টাৰ হিচাপে ইউজ কৰিছো ধুনীয়া লাগিছে নহয় জানো আৰু এইটো এটা এখন ফ্লাক্সৰ ঢাকনি আছিল ফ্লাক্সটো যেহেতু বেয়া হৈ গল গতিকে ঢাকনিখন মই পেলাই নিদি এনেদৰে প্লান্টাৰ হিচাপে ইউজ কৰিছো এয়া চাওক এনেকৈ ফেব্ৰিক দি পেইন্ট কৰি দিছো আৰু এটা আছে এয়া চাওক এখন এইটো এটা সসৰ বটল হয় এইটোটো মই তেনেদৰে ব্ল্যাক কালাৰ কৰি দিছো আৰু ইয়াত মই পেইন্ট কৰিবলৈ আছে আৰু মাটি ভৰাই প্লাই ইয়াত ফুল কিবা এটা প্লান্ট ৰুই দিম আৰু মই কাজু চিকেন মছলা ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম গতিকে আপোনালোকে চাই থাককচোন মই কেনেকৈনো বনাইছো তাৰ বাবে লাগিব আপোনাক এয়া চিকেন আৰু চিকেনত মই এয়া আদা নহৰু পেষ্ট দি দিছো অলপ হালধি গুড়া আৰু এয়া দৈ দিছো দৈ মই 2 চামুচে দিছো আপোনালোকে ইচ্ছা কৰিলে আৰু দিব পাৰে আৰু এইবিলাক এতিয়া আটাইখিনি ভালদৰে হানি মই মেৰিনেট কৰি ৰাখিম অলপ সময় ভালদৰে মিক্স হৈ গল এতিয়া এইখিনি মই আধা ঘণ্টাৰ বাবে মেৰিনেট কৰি ৰাখিম আমাৰ বাবে মই লৈছো 6টা পিয়াজ এই পিয়াজ কেইটা মই সৰু সৰুকৈ কাটি লম আৰু 2টা পকা বিলাহী এই বিলাহী 2টা গ্ৰাইণ্ডাৰত পেষ্ট বনাই লৈছো আৰু 14টা মান কাজু এইকেইটা কুহুমীয়া গৰম পানীত 45 মিনিট মান সময়ৰ বাবে ভিজাই ৰাখিম আৰু তাৰ পিছত কাজু কেইটা উলিয়াই পেষ্ট বনাই লম এতিয়া মাংস বনোৱা ষ্টাৰ্ট কৰো আৰু এতিয়া ফাৰ্ষ্টত মই তেজপাত দুখিলা দি দিছো তেজপাত দুখিলা ফ্ৰাই হৈ যোৱাৰ পিছত মই ইয়াত কাটি থোৱা পিয়াজ দি দিছো পিয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ৰাখিম গেছটো লো ফ্লেমত ৰাখি প্লাই পিয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম আৰু তেতিয়ালৈকে মই এইখিনি ঘোল বনাই লৈছো ইয়াত মই 1.5 চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচ মিট মছলা দি প্লাই পানী দি প্লাই এটা ঘোল তৈয়াৰ কৰি লৈছো এতিয়া মই ইয়াত 1 চামুচ আদা নহৰু পেষ্ট দিছো আদা নহৰু পেষ্টখিনি কেঁচা গোন্ধ যোৱালৈকে অলপ সময় ভাজি থাকিব লাগিব डेढ़ चामच हालधि पाउडार दिसु एतिया यात मसलार पेस्टो दि दिम जोंटो आगते बनाय राखिसिलु
আৰু অলপ পানী দি পেলাই পিঁয়াজখিনি ভালদৰে সিজিবলৈ দিম। এতিয়া ইয়াত মেৰিনেট কৰি ৰখা চিকেনখিনি দি দিম আৰু ভালদৰে লৰাই থাকিম। গেছটো হাই ফ্লেমত ৰাখিব। মাংসখিনি 10 মিনিটমান সময় হাই ফ্লেমত ভালদৰে ভাজি থাকিম। এতিয়া মই ইয়াত 2টা আলু কাটি ৰাখিছিলোঁ, সেই 2টাও দি দিছোঁ আৰু ভালদৰে মিক্স কৰি দিছোঁ। আৰু আলু আৰু মাংস ভালদৰে ফ্ৰাই হ'বৰ বাবে অলপ সময় এনেদৰে ফ্ৰাই কৰি থাকিম। 5 মিনিট পিছত এয়া মোৰ মাংস আৰু আলু ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াত বিলাহী পেষ্টখিনি ঢালি দিম আৰু ভালদৰে মিক্স কৰি দিম। আৰু এতিয়া মই ইয়াত নিমখ দিম সোৱাদ অনুসাৰে। ভালদৰে মিক্স কৰিবলৈ দিছোঁ। এতিয়া মই ইয়াত কাজুৰ পেষ্টটো এড কৰিম আৰু ভালদৰে লৰাই থাকিম। মই এয়া তেতেলী পানী দি দিছোঁ 2 চামুচ, 3 চামুচ দি দিছোঁ। তেতেলী পানীখিনি মই অলপ পানীত তেতেলীখিনি ভিজাই ৰাখিছিলোঁ আৰু চেকি পেলাই তাৰে পানী অলপ বনাই লৈছিলোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত জ্বলাও দিব পাৰে। মই কিন্তু জ্বলা দিয়া নাই, যিহেতু মোৰ বাচ্চা আছে, সিহঁতি জ্বলা খাব নোৱাৰে। আৰু এতিয়া মই এইখিনি অলপ পানী দি পেলাই কম ফ্লেমত ৰাখি সিজিবৰ বাবে দিম। এয়া মই অলপ পানী দি দিছোঁ। এয়া দেখিছেনে ইমান ধুনীয়া কালাৰ আহিছে। এতিয়া মই ঢাকনি দি ঢাকি অলপ সময় সিজিবৰ বাবে ৰাখি দিছোঁ। 10 মিনিট পাছত এয়া চাওক মোৰ কাজু চিকেন মছলা ধুনীয়াকৈ ৰেডি হৈ গ'ল। এয়া ফাইনেলি মোৰ কাজু চিকেন মছলা ৰেডি। হেল্ল' গাইজ, এতিয়া আবেলি 4টা বাজিলে আৰু ভাত পানী খাই বৈ আজৰি হ'লোঁ। আপোনালোকৰ আগত যে মই চিকেনৰ ৰেচিপিটো শ্বেয়াৰ কৰিছিলোঁ, চিকেনটো খাবলৈ বিৰাটেই টেষ্টি হৈছিলে। আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাব পাৰে যিসকলে খোৱা নাই। আৰু আজি ভাবিছোঁ ভিডিঅ'টো কণ্টিনিউ নকৰোঁ, ইমানতে সামৰণি মাৰি দিওঁ। আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।